ভুলতো মিছা কথা নকবা তুমি মিছা কথা কলে ঠেং চুটি হব ঠেং চুটি হলে কোনেও ঘূৰি নাচাব তেতিয়া কি হব অ কামাই আজি আকৌ তই কিহত পালিগে এইটো হৈছে ডেঞ্জাৰ ভাল লগা অঘাইতং গান বাপৰে মানিছোং কিন্তু দে বুপাই তোক বৰ ডেঞ্জাৰ গান গালি মই মনে মনে শুনি আছিলো থ্যাংক ইউ স্যার কিন্তু এ মনে মনে শুনি থকা স্বভাৱটোক সুৰ বুলি কয় স্যার কথা কবলৈ আহিছ লৰা চুৰ চুৰ নিজেহে চুৰ থ্যাংক ইউ স্যার আকৌ হাঁহিছোং কি যে হ'ব দহে কলৰ থেংক ইউ বামে কলৰ থেংক ইউ গোটেই সোপা থেংক ইউ ময়ো হাঁহিছোং থ্যাংক ইউ স্যার অ'কে ৱেলকাম গুড মৰ্ণিং চানি তই মোক এটা প্ৰশ্ন উত্তৰ দিবি ওকে স্যার গুড মর্নিং প্রশ্নটো সুধক মানে প্ৰশ্নটো হৈছে তই তহঁতৰ ওচৰ চুবুৰীয়াৰ বিষয়ে অকণমান কিবা এটা ক তহঁতৰ ওচৰ চুবুৰীয়া মানুহবিলাক কেনেকুৱা এনেকুৱা সেনেকুৱা অলপ মেছেজ দে স্যার আজিকালি ওচৰ চুবুৰীয়া ক'বলৈ গ'লে কেৱল আমাৰে নহয় সকলোৱে হৈ পৰিছে পৰিস্থিতিবিলাক একচুৱেলি স্যার ওচৰ চুবুৰীয়া ইজ নট অনলি ওচৰ চুবুৰীয়া দে আৰ মানে হিহঁত চিচি কেমেৰা সাংবাদিক শিক্ষাবিদ সমালোচক আৰু বহুত কিবা কিবি বছ খতম চব গম পালো এক্সাক্টলি স্যার বন্ধুসকল আপোনালোকে ভালকে মন কৰিব আপোনালোকে গম পায় চাগে একচুৱেলি প্ৰথম অৱস্থাত ওচৰ চুবুৰীয়াবিলাকে আপুনি কি কৰিছে কি কৰা নাই আপোনালোকৰ ঘৰত কি চলিছে কি চলা নাই সেইবিলাক খা খবৰ ল'ব যাক আমি চিচি কেমেৰা বুলি ক'ব পাৰো ৰাইট দ্বিতীয়তে সাংবাদিকৰ দৰে আচৰণ কৰিব তৃতীয়তে ওচৰ চুবুৰীয়া মানুহে আপোনালোকৰ ঘৰত শিক্ষাবিদৰ দৰে আচৰণ কৰিব আপুনি কি পঢ়িছে কি পঢ়া নাই সেইবিলাকত ভাগ ল'ব আপুনি ক'ত পঢ়িছে কিয় পঢ়া নাই কিয় পঢ়িছে পঢ়িলে কি ডাল হ'ব নপঢ়িলে কি ডাল হ'ব আমুকৰ ছোৱালীয়ে আমুকত গৈ আমুক পঢ়িছে কিবা ভাল হোৱা নাই আমুকৰ ল'ৰাই আমুকত গৈ কিবা পঢ়িছে ভাল হোৱা নাই ইত্যাদি ইত্যাদি অ' য়েছ আনফালে আপুনি কিবা এটা কাম কৰিব আৰু সেই ক্ষেত্ৰত সমালোচনা কৰিবলৈতো আছে ওচৰ চুবুৰীয়া আৰুনো কি লাগিছে না কি এক্সাক্টলি স্যার গতিকে এইবিলাক বাই বাই টাটা গুড বাই আৰম্ভ কৰক ক্লাছটো হয় স্যার ঠিক আছে